Hi guys, welcome to my YouTube channel. So আজি আমি যাম মানে কি লাইনৰ বিল দিব যাম। তো মোৰ লগত আছে নাছিৰ কেমেৰামেন আজি। তো মই নাছিৰক দেখুৱাই আছো। নাছিৰ লাইনৰ বিল দিব যাম। আপোনালোকে চাই ল'ব ভিডিঅ'টো। মানে ভিডিঅ'টো খুবেই ইম্পৰ্টেন্ট। হ'ব বহুত দেৰি হ'ল আমি যাওঁ নেকি লাহে যাই থাকো আমি। তো এতিয়া আমি যাব ওলাইছো। তো যোৱাৰ আগতে মানে কি কৰোনা চলি আছে গম পাই লকডাউন চলি আছে। তাৰে আগতে মানে কি মাস্কখন লৈছো আৰু এফালে হেলমেটটো লাগিব না গাড়ী চলাই তো হেলমেটটো লৈছো। তো এতিয়া আমি যাম আৰু এফালে মাজনী চাই আছে মানে মই এনে কৈ থকা মাজনী চাই আছে। তো এতিয়া আমি মানে পাকা ৰাস্তা পাই গ'লো। তো এতিয়া টেনশ্যন নাই মানে কি ভাল লাগে আৰু পাকা ৰাস্তাত গাড়ী চলাবলৈ। আৰু এইফালে চাওক মানে কি সুন্দৰ পৰিৱেশ মানে গাঁৱৰ মানে যিটো নেচাৰ তো সেইটো শুকাকুল পৰিৱেশটো চাই লওক মানে বহুত ভাল লাগে আৰু এইখিনি জেগা। তো চাই লওক এটা বঢ়িয়া ভিউ ইফালে মানে পেক ৰৈ আছে চাই থাকক। আৰু আমি এতিয়া আহি পাই গ'লো মন্নেপাৰ আৰু মন্নেপাৰৰ এইটো হ'ল মছজিদটো চাই লওক আৰু এইটো এটা ৰাস্তা। আমাৰ এই বৰগাঁৱৰ ৰাস্তাৰ পৰিৱেশটো আপোনালোকে চাওক কি বহুত ধুনীয়া এটা পৰিৱেশ হৈ আছে। ইয়াত এটা মানে মাছ এৰি দিব পৰা হৈ গৈছে আৰু জাল তাৰমানে একদিন লৈ আহিম মানে চাওক দুই চাইডৰ মানুহখিনিয়ে মানে ওখ ওখকৈ ঘৰ বান্ধিছে আৰু সেইকাৰণে পানীখিনি ক'তো যাব পৰা নাই। এইটো চাই লওক এইফালে ওখ কৰি ঘৰ বান্ধিছে মানে দুইফালে ক'তো পানীটো যাব পৰা নাই সেইকাৰণে তাতে পানী জমা হৈছে। আৰু আমি এতিয়া আহি মানে পাই গ'লোঁ বাইহাটা চাৰিআলি পুলিচ পইণ্ট আৰু পুলিচ পইণ্টটোৰ পৰা আমি গুৱাহাটীলৈ যাম। বাইদেউ যাওক। আৰু এতিয়া আমি টাৰ্ণিং ল'ম মানে এইফালেৰে মানে গ'লেহে আমি লাইনৰ অফিচটো পাম। তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব। শিল ভাঙি আছে ইয়াত শিল ভাঙি আছে। তো আমাৰ নানা এইটো আহি লগ পালোঁ। ফাইনেলি আমি আহি পালোঁ লাইনৰ অফিচ বাইহাটা চাৰিআলিত মানে আগতে বেলেগ জেগাত আছিল। তো এতিয়া মানে ইয়াতে উঠি আহিছে মানে চেঞ্জ কৰিছে আৰু প্লেচটো। তো এইটোৱে হ'ল মানে কি লাইনৰ বিল দিয়া অফিচ আৰু এতিয়া মই লাইন মানে পইচা দিব মানে ৰেডি হৈ আছোঁ লাইনত থিয় হৈ আছোঁ। তো গাইজ এতিয়া আমাৰ মানে কি লাইনৰ বিল দিলোঁ আমি নাছিৰে দিলে মানে লাইনৰ বিলটো আচলতে মোৰ নাছিল নাছিৰৰ আছিল। তো লাইনৰ বিল দিয়া হ'ল তাৰপিছত এতিয়া আমি যাম আৰু তো গাড়ী ইয়াতে পাৰ্কিং কৰি থৈ দিয়া আছে। তো এতিয়া গাড়ী চাড়ী ল'ম এতিয়া আছোঁ। তো মাইটোৰ ঘৰত যাম আজি বহুত দিন যোৱা নাছিলোঁ। তো আপোনালোকে চাই থাকক। আৰু এতিয়া আমি আহি পাই গ'লোঁ পেট্ৰল পাম্পত তেল ভৰাম। তো তেল ভৰাবতো লাগিবই মানে গাড়ীখন চলালে তেলটো লাগিবই। তো তেলটো ভৰাই লওঁ তাৰ আগতে। তো এতিয়া আমি আহি মাহীৰ ঘৰ পাই গ'লোঁ। এইটো হ'ল মাহীহঁতৰ ঘৰ। তো এতিয়া আমি মাহীহঁতৰ ঘৰত থাকিম ভাত চাত খাম আৰু যাম আৰু
ফাইনেলি আমি আহি পালোঁ পুৰা একদম বেবী লৈ আছে একদম দাম আছে ওপৰত দিলে পুৰুষে এনেকৈ ল'ব লাগে Mày এই পড়বই নরা পড়বো সরু না লাগতে তিনি সারি পাঁচ ছয় সাত আট Mana? No. তো ফাইনেলি আমি মানে মাহীৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু নাচিৰৰ মানে কি পেহী হয় তো আমি পেহীৰ ঘৰৰ ভাত চাত খাই কিনে ওলাই আহিলোঁ তো এতিয়া আমি আকৌ যাম চাৰিআলিত মানে কিবা এটা বস্তু কিনিব লগা আছে আৰু ৰাতিপুৱাটো লাইনৰ বিল দিলোঁৱে আমি তো এতিয়া চাৰিআলিত যাম চাৰিআলিৰ পৰা কিবা এটা বস্তু কিনিম বস্তুটো কিনি কিনে আমি তাৰপিছত আকৌ ঘৰত যাম তো ভিডিঅ'টো চাই থাকক একদম বন্ধ আৰু মানে আমি যিটো বস্তু কিনিম বুলি ভাবিছিলোঁ তো সেইটো বস্তু কিনিব নাপালোঁ মানে দোকানবোৰ বন্ধ আছে চাই ল'ব পাৰে এইফালে চাই লওক দোকানবোৰ বন্ধ আছে তো বস্তুটো কিনিব নাপালোঁ তো এতিয়া সেনেকৈ ঘৰত যাব লাগিব ফাইনেলি আহি পেলাই আমি এইখিনি জেগা পাই গ'লোঁ আপোনালোকে বৰষুণ দিয়া নাই কাৰণে এনেকুৱা হৈছে বৰপুখুৰী পালোঁ এইখিনি আমাক বৰপুখুৰী বুলিয়ে ক'ব লাগিব আগৰ ফালে চাওকচোন আপোনালোকে কি বঢ়িয়া পৰিৱেশ আছে চাওক আগৰ ফালে যদি এনেকুৱা নহয় আৰু এতিয়া মই মানে পাই গ'লোঁ মোৰ অতিকৈ ভাল লগা এখন তো চাই থাকক আৰু আপোনালোকে সকলোৱে জানে মানে গানটো মই গোটেইখিনি দিব নোৱাৰোঁ মানে গোটেইখিনি দিলে মোৰ কপিৰাইট লাগিব চ' শুনাব নোৱাৰোঁ চ' যিখিনি পাৰোঁ অলপমান দিছোঁ আৰু মিলাকৈ সপ্তাহমানৰ আগত সোমাইছোঁ বুলি কওঁ সপ্তাহমানৰ আগত সোমাইছোঁ এতিয়া তো এতিয়া মানে কি কেমেৰামেন নাচিৰ আলি তো মানে তাক মানে বিদায় দিম তো তাৰ ঘৰটো অলপমান পিছত মানে সি মই ভাবিছিলোঁ সি ঘৰলৈ যাব মোৰ ই মোৰ তাৰমানে মামাৰ ভাই হয় মামাৰ পুতেক ভাই তো মই ভাবিছিলোঁ ঘৰলৈ যাব তো ঘৰলৈ নাযায় বোলে সি তাৰপিছত ইয়াক ইয়াতে নুমাই দিওঁ তাৰপিছত এতিয়া মই যাই থাকোঁ তো আজিলৈ মানে কি বেলেগ আৰু একো নাই তো আজিৰ মানে ডেইলি লাইফ ব্লগ এইটোৱে তো যদি কোনোবা ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু যদি কোনোবা নতুনকৈ চাই তো চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে ফোন কৰি জনাব নাপাহৰিব তো আজিলৈ বাই কৰাটো কেনে হৈছে কমেণ্ট কৰি জনালে ভাল হয় আৰু তাৰমানে নাচিৰে কৰিছেতো আৰু তো মানে কি নেক্সট ব্লগত লগ পাম